Good morning students. তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰো তোমালোক সকলো ভালে আছা। আজি তোমালোকৰ বাবে মই লৈ আহিছো এটা নতুন লেসন। আশা কৰো তোমালোক সকলোৰে সুবিধা হ'ব। তেন্তে আহা এতিয়া আমি লেসনটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ লেসনটোৰ নাম হৈছে ৰেফছ যোগ এক, অৰ্থাৎ ব্যঞ্জন বৰ্ণৰ আগত ৰ যোগ হলে ৰৰ আকৃতি সলনি হয় ৰেফ হয় আৰু এই ৰেফ চিনটো সদায় ব্যঞ্জন বৰ্ণৰ ওপৰত ব্যৱহাৰ হোৱা দেখা যায়। উদাহৰণস্বৰূপে আমি দিব পাৰো তৰ্ক, কৰ্ম, সৰ্গ। এতিয়া চোৱা তৰ্ক দন্ত্য ত যোগ ৰ যোগ ক সমান দন্ত্য ত ক আৰু কৰ ওপৰত ৰেফ, অৰ্থাৎ কৰ আগত যেতিয়া ৰটো যোগ হোৱাৰ লগে লগে সেই আকৃতিটো সলনি হৈ পেলাই কৰ ব্যঞ্জন বৰ্ণটোৰ ওপৰত ৰকাৰ চিনটো ব্যৱহাৰ হৈছে। সেই কোৱা হয় যে ৰেফ চিনটো সদায় ব্যঞ্জন বৰ্ণৰ ওপৰত ব্যৱহাৰ হোৱা দেখা যায়। ভাৰতবৰ্ষ আমাৰ দেশ, আৰ্জন চাই ভোজন কৰিবা। এতিয়া চোৱা ভাৰতবৰ্ষ আমাৰ দেশ, ভাৰতবৰ্ষ সেই বৰ্ষৰ যোনটো মূৰ্ধন্য আছে তাৰ ওপৰত ৰেফ চিনটো বহিছে। তাৰপিছত আহিছে আৰ্জন চাই ভোজন কৰিবা। আৰ্জন শব্দটোতো ৰেফ চিনটো ব্যৱহাৰ কৰা হৈছে। আমি সকলোৱে জানো যে ভাৰতবৰ্ষ আমাৰ দেশ, আৰ্জন চাই ভোজন অৰ্থাৎ আমি যিমান ইনকাম কৰিম সেইটো চাইহে আমি খাব লাগিব বা আমি এটা খৰচা কৰিব লাগিব। যদি আমি 10 টকা ইনকাম কৰোঁ, 10 টকা ইনকাম কৰি যদি আমি 20 টকা খৰচা কৰোঁ তেতিয়াহ'লে আমাৰ কেতিয়াও কোনো ধৰণৰ আমাৰ সঞ্চয় নহ'ব। সেই আমি যদি 10 টকা ইনকাম কৰোঁ তেতিয়া আমি 5 টকা খৰচ কৰিব লাগিব। ইয়াকে কোৱা হৈছে যে আৰ্জন চাই ভোজন কৰিবা। অনাহকত তৰ্ক নকৰিবা। তৰ্ক শব্দটোৰ ওপৰত ৰেফ ব্যৱহাৰ হোৱা দেখা গৈছে। অনাহকত তৰ্ক নকৰিবা মানে হৈছে বিনা কাৰণত কাৰো লগত কোনো ধৰণৰ তৰ্ক কৰাটো উচিত নহয়। এতিয়া এটা কথা কওঁ, আমি জানো যে এজন মানুহ তেওঁক যিমান যি ক'লেও বা যিমান গালি পাৰিলে যিমান বুজালেও তেওঁ বুজি নাপায়। তো তেনেকুৱা মানুহৰ লগত আমি কোনো ধৰণৰ তৰ্ক প্ৰতিবাদ কৰি কোনো প্ৰয়োজন নাই বা তেওঁৰ পৰা সেই তৰ্ক কৰি তেওঁক আমি কেতিয়াও ভাল পথত আনিব নোৱাৰোঁ বা আমি যিটো ৰাস্তাত তেওঁক নিব বিচাৰিছোঁ সেই ৰাস্তাটোত তেওঁক আনিব নোৱাৰোঁ। যাৰ কাৰণে আমি তেনেকুৱা ব্যক্তিৰ লগত আমি কোনো ধৰণৰ তৰ্কত লিপ্ত হোৱা প্ৰয়োজন নাই। সকলো কামতে পাৰ্গত হোৱা ভাল। পাৰ্গত শব্দটোতো ৰেফ যোগ হৈছে। এতিয়া হৈছে সকলো কামতে পাৰ্গত হোৱা ভাল, অৰ্থাৎ আমি যি কামেই নকৰোঁ কিয় প্ৰতিটো কামতে আমি ছাকচেছ হ'ব লাগে বা ছাকচেছ হ'বৰ কাৰণে আমাৰ যিখিনি যোগ্যতা থাকে বা ইলিজিবিলিটি লাগে আমি সেই ইলিজিবিলিটিটো আমাৰ প্ৰয়োজন। কোনোটো কামকে আমি নোৱাৰোঁ বুলি পিছ পৰি আহিব নালাগে। সকলো কাম কৰিব পাৰিম বুলি আমি সাহস কৰি যেতিয়া আমি কামটো কৰিম বুলি আগবাঢ়ি যাম তেতিয়া নিশ্চয় আমি ছাকচেছ হ'ম। সদায় সতৰ্ক হৈ থকা উচিত। সতৰ্ক শব্দটোতো ৰেফ চিন ব্যৱহাৰ কৰা হৈছে। সতৰ্ক মানে হৈছে সাৱধান। আমি যিকোনো বিপদৰ কাৰণে বা যিকোনো সময়ত আমি সাৱধান হৈ থাকিব লাগে। বৰ্ষাকালত বৰষুণ দিয়ে। বৰ্ষা শব্দটোতো ওপৰত ৰেফ যোগ হৈছে। বৰ্ষাকাল মানে হৈছে বাৰিষা কাল, অৰ্থাৎ বাৰিষা কালত বৰষুণ দিয়ে। এতিয়া বৰ্তমান এই ছিজনটো চলি আছে জুন, জুলাই, আগষ্ট, এইটোক বাৰিষা ছিজনত ধৰা হয় আৰু এই সময়খিনি সম্পূৰ্ণৰূপে বৰষুণ দিয়ে। বৰষুণ দিলে নদ নদীসমূহ পানীৰে পূৰ্ণ হৈ পৰে, অৰ্থাৎ এই বাৰিষা সময়ত যেতিয়া বৰষুণ দিয়ে তেতিয়া অৰ্থাৎ এনিটাইম যেতিয়া বৰষুণ পৰি থাকিব তেতিয়া আমাৰ ওচৰত যিবোৰ আশে পাশে খাল থাকিব, দ গাঁত থাকিব সেই সকলোবোৰ পানীৰে পূৰ্ণ হৈ যায়, যাৰ ফলত কেতিয়াবা বানপানী হোৱা দেখা যায়। দুৰ্জনৰ লগ নল'বা, অৰ্থাৎ দুৰ্জন মানে হৈছে বেয়া মানুহ বা অসৎ লোক। যিবোৰ বেয়া আমি জানো যে এই মানুহজন বেয়া বা এই বস্তুটো বেয়া, তেনেকুৱা বস্তুৰ ওচৰত বা তেনেকুৱা ব্যক্তিৰ লগত আমি চলা ফুৰা বা তেনেকুৱা মানুহৰ লগত আমি সংগ কৰাটো প্ৰয়োজন নহয় বা ভাল নহয়। সেয়ে কোৱা হয় যে তেনেকুৱা ব্যক্তিৰ পৰা সদায় আমি আঁতৰত থকাটো ভাল। ভাৰতবৰ্ষত বহুতো সৰু ডাঙৰ পৰ্বত আছে, অৰ্থাৎ আমি যিহেতু ভাৰত দেশৰ বাসিন্দা, আমাৰ দেশখনত পৰ্বত পাহাৰ পৰিপূৰ্ণ হৈ আছে। বেলেগ দেশবোৰতকৈ বা বেলেগ কাণ্ট্ৰিবোৰতকৈ আমাৰ দেশখন পৃথক হয়, অৰ্থাৎ আমাৰ দেশখন সম্পূৰ্ণৰূপে কৃষিকেন্দ্ৰিক, যাৰ ফলৰূপে আমাৰ দেশখন সেউজীয়া, শস্য শ্যামলা আৰু চিৰসেউজ। আৰু সেই চিৰসেউজবোৰৰ লগতে পৰ্বত পাহাৰ হাবি জংঘলেৰে আমাৰ দেশ পৰিপূৰ্ণ হৈ আছে। হিমালয় পৰ্বত পৃথিৱীৰ সকলো পৰ্বততকৈ ওখ। হিমালয় পৰ্বতৰ কথা সকলোৱে তোমালোকে জানাই আৰু সেই হিমালয় পৰ্বতেই হৈছে পৃথিৱীৰ ভিতৰত সকলোতকৈ ওখ পৰ্বত। নিজৰ শৰীৰৰ প্ৰতি যতন ল'বা, অৰ্থাৎ আমি আমাৰ নিজৰ হেল্থটোৰ প্ৰতি সদায় কনচিয়াছ হ'ব লাগে বা কেয়াৰ ল'ব লাগে। আৰু এতিয়া যিহেতু কৰোণা পেণ্ডেমিক চিটুৱেশ্যন চলি আছে, যাৰ ফলত আমি স্বাস্থ্যসন্মত আহাৰ খোৱা খুবেই প্ৰয়োজন। সেয়ে কোৱা হৈছে যে
শৰীৰৰ যতন ল'ব লাগে শৰীৰ দুৰ্বল হ'লে আমি কাম কৰিবলৈ অসমৰ্থ হওঁ আমাৰ শৰীৰত যদি বেমাৰ হৈ থাকে বা আমি যদি দুৰ্বল হৈ থাকো উইক হৈ থাকো তেতিয়া আমাৰ কোনো ধৰণৰ কাম কৰিবলৈ ইচ্ছা নাযায় আৰু যাৰ ফলত আমি এলেহুৱা হৈ পৰো পূৰ্ণিমাৰ ৰাতি জোনাক হয় সকলোৱে জানে পূৰ্ণিমাৰ ৰাতি জোনাক হয় মানে পূৰ্ণিমাৰ ৰাতিৰ দিনা চন্দ্ৰটো সম্পূৰ্ণ গোল আৰু ডাঙৰ হৈ গোটেই পৃথিৱীকে পোহৰাই তোলে আৰু সেই পোহৰকে পূৰ্ণিমা বুলি কোৱা হয় এই আছিল আজিৰ লেসনটো আৰু হয়তো তোমালোকে মন কৰিছা আজিৰ এই লেসনটো ৰেপ যুগৰ বিষয় আছিল ৰেপ কোড ব্যৱহাৰ হয় কেনেকৈ ব্যৱহাৰ হয় আৰু ৰেপৰ উৎপত্তি কেনেকৈ হৈছিল সেইবোৰৰ বিষয়ে জনোৱা হৈছে আৰু তোমালোকে হয়তো মন কৰিছা এই আজিৰ লেসনটো প্ৰতিটো শাৰীতে এটাকৈ শব্দত হ'লেও ৰেপ যোগ কৰা এটা শব্দ পোৱা গৈছে আৰু আজিৰ এই লেসনটো ইমানতে সামৰিছো আৰু আগতেও কৈছো এতিয়াও কৈছো যদি কিবা বুজি নোপোৱা তেন্তে মোক কন্টাক্ট কৰিবা মই যিমান পাৰো তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম আৰু লাষ্টত এটা ৰিকুৱেষ্ট মোৰ ভিডিওটো চাই তোমালোকৰ ফ্ৰেন্ড তোমালোকৰ কাজিনছ তোমালোকৰ ফ্ৰেন্ডছ বা তোমালোকৰ নিচিনা আৰু যদি কোনোবা আছে তেওঁলোকৰটো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰো সুবিধা হয় লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যন পাবৰ কাৰণে অল কৰি দিবা তেতিয়া মই যেতিয়া ভিডিও আপলোড কৰিম তেতিয়া তোমালোকে লগতে মোৰ ভিডিওটো পাবা আৰু তোমালোকৰ পঢ়াৰ ক্ষেত্ৰত সুবিধা হ'ব তেন্তে তেতিয়ালৈকে তোমালোকে ঘৰতে থাকা ভালকে থাকা লগতে পঢ়া শুনা কৰি থাকিবা তেন্তে আজিলৈ আহিছো বাই বাই